কৰিলে জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰা ইজৰাইলত যি আল জাজিৰাৰ শাখা সেই শাখাও ইতিমধ্যে বন্ধ কৰা হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুৱে আনুষ্ঠানিকভাৱে এই কথা জনাইছে জানিব পৰা মতে ইজৰাইল হামাছৰ যি যুদ্ধ চলি আছে দীৰ্ঘদিনৰ পৰাই সেই যুদ্ধত আল জাজিৰাই উচতনিমূলক ভূমিকা পালন কৰি আহিছিল বুলি অভিযোগ আনিছে বেঞ্জামিন নেতানাহুৱে ইয়াৰ পাছতে আল জাজিৰাৰ শাখাও বন্ধ কৰা হৈছে আৰু সমগ্ৰ ইজৰাইলতেই নিষিদ্ধ কৰা হৈছে আল জাজিৰা আমি জনাইছো বিশেষ খবৰ যেহেতু এই যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল সংবাদ মাধ্যম আল জাজিৰাই আৰু এবাৰ ইজৰাইলত নিষিদ্ধ হৈছে বিশ্বৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰা জনপ্ৰিয় সংবাদ মাধ্যমক উচতনিমূলক আখ্যা দিছে নেতানাহুৱে কাটাৰৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰা নিষিদ্ধ হৈছে ইজৰাইলত থকা আল জাজিৰাৰ শাখাও বন্ধ কৰিছে ইজৰাইলে আৰু আল জাজিৰাক উচতনিমূলক চেনেল আখ্যা দিছে ইজৰাইলত নিষিদ্ধ হৈছে বিশ্বৰ জনপ্ৰিয় সংবাদ মাধ্যম আল জাজিৰা কাটাৰৰ যুদ্ধবিৰতি সম্বন্ধীয় বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে নেতান্যাহুৰ এই সিদ্ধান্ত বেঞ্জামিন নেতান্যাহুৱে সিদ্ধান্ত লৈছে ইজৰাইল হামাছৰ যুদ্ধবিৰতিৰ আলোচনা চলি আছিল কাটাৰত আৰু তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বেঞ্জামিন নেতান্যাহুৱে ইজৰাইল হামাছৰ যুদ্ধক লৈ বিতৰ্ক চলি আছিল আল জাজিৰা আৰু ইজৰাইলৰ মাজত ইজৰাইলত নিষিদ্ধ হৈছে বিশ্বৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান আৰু ইজৰাইলত থকা আল জাজিৰাৰ শাখা বন্ধ কৰিছে ইজৰাইলে আল জাজিৰাই উচতনিমূলক চেনেল আখ্যা দিছে উচতনিমূলক বাতৰি দিয়াৰ আখ্যা দিছে অভিযোগ আনিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তাৰ পাছতে ইজৰাইলত নিষিদ্ধ হৈছে বিশ্বৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান আল জাজিৰা যেহেতু ইজৰাইল আৰু হামাছৰ যি যুদ্ধ সেই যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল আৰু এবাৰ অভিযোগ উত্থাপন হৈছে যে আল জাজিৰাই এই যুদ্ধক উচতনি দি আহিছিল উচতনিমূলক বাতৰি পৰিবেশন কৰি আহিছিল আৰু তাৰ পাছতে সমগ্ৰ ইজৰাইলতে আল জাজিৰা নিষিদ্ধ কৰা হৈছে লগতে আল জাজিৰাৰ শাখা ইজৰাইলত আছিল সেই শাখা ইতিমধ্যে বন্ধ কৰি দিছে ইজৰাইলৰ চৰকাৰে আৰু আল জাজিৰা উচতনিমূলক চেনেল আখ্যা দিছে ইজৰাইলৰ চৰকাৰে কাটাৰত যুদ্ধবিৰতি সম্বন্ধীয় বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে ইজৰাইল আৰু হামাছৰ যি যুদ্ধ অব্যাহত আছে সেই যুদ্ধ বিৰতি সম্বন্ধীয় এক বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত ভাগ লৈছিল বেঞ্জামিন নেতান্যাহুৱে বৈঠকত ভাগ লোৱাৰ পাছতে নেতান্যাহুৱে সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইল হামাছৰ যুদ্ধবিৰতি আলোচনা চলি আছিল কাটাৰত আৰু ইজৰাইল হামাছৰ যুদ্ধক লৈ বিতৰ্ক চলি আছিল তাৰ মাজতে আল জাজিৰাক নিষিদ্ধ ঘোষণা কৰিছে আল জাজিৰা আৰু ইজৰাইলৰ মাজত যেহেতু যুদ্ধত উচতনি দি অহাৰ ইজৰাইলে অভিযোগ আনিছিল আৰু এই মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আল জাজিৰাক লৈ যেহেতু বিশ্বৰ জনপ্ৰিয় সংবাদ মাধ্যম আল জাজিৰা এবাৰ আল জাজিৰাৰ শাখাও ইজৰাইলে বন্ধ কৰি দিছে কিয়নো ইজৰাইল হামাছৰ যি যুদ্ধ সেই যুদ্ধক উচতনিমূলক বাতৰি পৰিবেশন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আল জাজিৰাৰ বিৰুদ্ধে আৰু তাৰ পাছতেই আল জাজিৰা নিষিদ্ধ হৈছে ইজৰাইলত